হাই দোস্তো, তো বলক আজি আমি গৈ আছো এখন ঘৰ ল'বলৈ, ঘৰ কিনিবলৈ, মানে এখন ঘৰ মানে থকাৰ বাবে আগত যিখন ঘৰ আছিলে সেই ঘৰটো মানে বেলেগক দি দিলো, মানে তাত বেলেগ বিল্ডিং হৈ গৈছে। গতিকে এতিয়া আমাৰ এখন ঘৰৰ প্ৰয়োজন হৈছে। ভাড়াত পাওঁ নে কিনিবলৈ পাওঁ চাওঁ। আজি ঘৰ এখন চোৱা হৈছে, আজি সেই ঘৰটো আপোনালোকক দেখুৱাম। এখন আছে মানে কি, মালিকৰ লগত কথা পাতিলো, আমাৰ ইয়াৰে মানুহ এজনৰ লগত। তেখেতে কৈছে ঘৰটো আছে, কিন্তু তেখেতক ভাড়া হিচাপত ভাড়া নিদিলেও হ'ব, মানে গোটেই মানে আমাৰ যিমান দিন লাগিব ইমান দিনৰ এটা এমাউণ্ট হিচাপ কৰি তেওঁক একেবাৰে পইচাটো দি দিব লাগিব। পইচাটো একেবাৰে দি পিছত মাহে মাহে মান্থলি চিষ্টেমত ভাড়াটো দিব নালাগে যেনিবা, একেবাৰে পইচাটো দি আমি ঘৰটো লৈ লওঁ। তো বলক আমি ঘৰটো দেখুৱাই দিম, কেনেকুৱা ঘৰ হয় আপোনালোকক দেখুৱাম। তো বন্ধুসকল, ফাইনেলি পাই গ'লোঁ এয়া আমাৰ ঘৰ। যোনটো আমাৰ নহয় আৰু, কিন্তু বৰ্তমানতো আমাৰেই হয়, নহয় জানো, যেতিয়া আমি ল'ব গৈ আছোঁ এইখনে হয়। বলক ভিতৰৰ পৰা আমি আপোনালোকক সুন্দৰভাৱে দেখুৱাই দি আছোঁ, কিমান ৰুম আছে, কিমান কেইটা আছে, আমাৰ কাৰণে হ'বনে নহ'ব চাই লৈছোঁ। ঘৰটোৰ ভিতৰত ঠিকেই আছে বাৰু। ইচি গান্দা একদম পূৰা লেতেৰা, চাফা কৰিব লাগিব আৰু দেই, চাফা তাফা কৰি লওঁ। কিন্তু মানে কথাটো কি, অলপ টুকটাক কামো অলপ যেনিবা আছে, যেনিবা ধৰক সৰু সৰু এই খিৰিকী ভেণ্টিলেশ্যন, এয়াৰ কিটচেনৰ আপোনালোকে হেৰি চাইছে, আৰু লেট্ৰিনৰ টয়লেটৰ আপোনাৰ চিট টিট কিবা কিবি অলপ নিজে অলপ লগাব লাগিব। কিছুমান যদিবা এইটো ঘৰ মালিকেই লগাই দিব, আৰু কিছুমান আমি নিজেই লগাব লাগিব। সেইবিলাক বস্তুবিলাক আমি লগাই মেলি চব সম্পূৰ্ণ ক'ত আৰু, নিজে থাকিম যেতিয়া অলপ আমি কিবা এটা খৰচা কৰি থাকিব লাগিব। ভিউ চাওক বাহিৰত, ইয়াৰ পৰা চাৰিওফালে ইমান সুন্দৰ একদম, মানে চাৰিওফালে সেউজীয়া পাহাৰে পাহাৰ আৰু দেই, চাই থাকি ভাল লাগিব। চাৰিওফালে মুকলি জেগা ভালে আছে। এইটো কিটচেনটো বনাব লাগিব। ৰুমটো ঢেৰ আছে বাৰু, ৰুম আছে টোটেল 8-10টামান হ'ব। ভালেই হ'ব, মজা জেগা, সুন্দৰ জেগা, সুন্দৰ ঠাই। লেতেৰা কৰি গৰু সোমাই অৱস্থা বেয়া কৰি থৈ দিছে আৰু দেই। ভিউ চাওক গাইজ, ভিউ চাওক, চাৰিওফালে কিমান মুকলি আকাশ, ঠাণ্ডা ঠাণ্ডা চাৰিওফালে, মানে ঘৰে চাৰিওফালে একদম পূৰাই মুকলি আৰু। যদি বতাহ আহে চাৰিওফালৰ পৰা আহিব। গৰম দিনৰ কাৰণে ভালেই বাৰু, খিৰিকী চিৰিকী খুলি একদম বিন্দাছ আৰু চাৰিওফালে চাওক কিমান ধুনীয়া ভিউটো চাওক। এইটো ইয়াত ৰুম আপোনাৰ আছে টোটেল 6টা 7টা 8টামান ৰুম আছে, 8টামান ৰুম আছে। আৰু আমাৰ বাকী ষ্টাফ আছে আপোনাৰ 20, ধৰক 20ৰ ওপৰত হ'ব, 20-22জন হৈ যাব। গতিকে এইখিনি ৰুমতে আমি গোটেইখিনি মানে এডজাষ্ট কৰি ৰাখিব লাগিব। গোটেই ষ্টাফটোৰ কাৰণে মানে এই ঘৰখন লোৱা হৈছে। কিটচেন ৰুম, টয়লেটৰ সুবিধা নাই, মানে টয়লেটৰ সুবিধাটো কৰা হ'ব। পিছফালে আমি টেংকিটো নিজে বনাই লৈছোঁ, সেইটো নিজৰ কাৰণে। বাকী আপোনাৰ টয়লেট চয়লেট চব আছে, অকল টেংকিটো নাছিলে যেনিবা, আমি টেংকিটো নিজে আমি বনাই ল'ম। সেইটো মালিকৰ লগত আমি এগ্ৰিমেণ্ট কৰি লৈছোঁ, টেংকিটো নিজে বনাই ল'ম। বাকী চব ঠিকে আছে, সকলো চাৰিওফালে আপোনালোকে চাব পাইছে। ৰুমকেইটাও স্পেচিয়েল আছে, একদম ধুনীয়া ফল চিলিং লগোৱা আছে, বহুত ধুনীয়া ৰুম, থাকি মজা লাগিব। আৰু চাৰিওফালে অকল মুকলি আকাশ, আপোনাক দেখাই আছোঁ বাৰু, মুকলি চাৰিওফালে। ৰাতিপুৱা উঠিয়ে বা একদম মানে সেউজীয়া পাহাৰ, কি ধুনীয়া লাগিব, মজা লাগিব। ৰাতিপুৱা উঠিয়ে চাবলৈ পাম আৰু ভাল লাগিব। এতিয়া বলক গোটেই ঘৰখন আপোনালোকক আমি দেখুৱাই থাকোঁ। এইটো টয়লেটেটো বনোৱাই আছে বাৰু, কিন্তু টয়লেটৰ অৱস্থা নাই আৰু ইয়াত অলপ মেৰামতি কৰিব লাগিব অলপ, যিহেতু এইটো মেৰামতি আমি কৰি ল'ম। লেতেৰা পেতেৰা হৈ আছে ইয়াত, হেৰি কৰিলে হ'ল। আৰু এইটো হৈছে কিটচেনৰ আপোনাৰ ইয়াত স্লেব এখন ঢালিবলৈ আছে, স্লেবটো আমি ঢালি ল'ম নিজে।
আৰু এইবিলাক গ্লাছ লগাই আছে, এইবিলাক মালিকে লগাই দিব বাৰু। খিৰিকী চিৰিকী অলৰেডি ফিটিং হৈ আছে, কিটচেনৰ দৰ্জা অলৰেডি চব ফিটিং আছে, গ্লাছ ভেণ্টিলেটৰ এইবিলাক গ্লাছ লগাই দিব। আৰু বাকী ৰুম চব ঠিকে আছে, দৰ্জা 2-এখন লগাব লাগিব আৰু পাতলা ৰুমকেইটা সৰু হ'লেও চলি যাব আৰু আমাৰ টেম্পৰেলিহে ধৰক এটা ৰুমত 3-4জনকৈ হ'লেও হৈ যাব ন। যিহেতু 8টা ৰুম আছে, 8টা ৰুমৰ ভিতৰত আপোনাৰ 3-4জনকৈ হ'লেও হৈ যাব। এইটো আপোনাৰ 10x10 আছে, 10x10 হৈ যাব, আৰামছে ধুনীয়াকৈ থাকিব পাৰিব, বিন্দাছ আৰু কোনো টেনশ্যন নাই। চাৰিওফালে হাৱা, গৰম দিনততো খিৰিকী চিৰিকী খুলি খালি শুই গ'লেই হ'ল, চাৰিওফালৰ পৰা বতাহ মাৰিব। গৰম দিনততো ৰাতি বহুত ঠাণ্ডাই লাগে, তাতো গৰম দিনত গৰম বুলি ক'লে নাই আৰু। এতিয়া বতৰ চাব পাইছে, একদম পূৰা মানে ডাৱৰীয়া বতৰ হৈ আছে,